ডকাইতি ব্যস্ত বেংকৰ পৰাই দুৰ্বৃত্তই লুটি নিলে 1 লাখ টকা। আপুনিও হৈ ৰব স্তম্ভিত। ব্যস্ত বেংকৰ ভিতৰত দুৰ্বৃত্তই কি কৌশল ব্যৱহাৰ কৰে ভালদৰে চাওক। নগাঁও এইটো ষ্টেট বেংকৰ ভিতৰত গ্ৰাহকক অনুসৰণ কৰি প্ৰথমে ভিতৰলৈ প্ৰৱেশ কৰিছে দুজনীয়া দুৰ্বৃত্তৰ দল আৰু তাৰ পাছত কেইখনমান নোট পেলাই বেংকত ধন জমা দিবলৈ অহা গ্ৰাহকক আকৰ্ষণ কৰিছে দুই দুৰ্বৃত্তই। চাওক এই দৃশ্য, এজনে নোট পেলাইছে আৰু আনজনে চকু ৰাখিছে গ্ৰাহকৰ টকা ভৰ্তি বেগত আৰু বেংকৰ মজিয়াত পৰি থকা খমখমীয়া নোট উঠাবলৈ গৈ কি দশা হ'ল এইজন গ্ৰাহকৰ ভালদৰে চাওক। বেংকৰ মজিয়াত পৰি থকা খমখমীয়া নোট উঠাবলৈ যাওঁতেই গ্ৰাহকজনৰ টকা ভৰ্তি বেগ লৈ উধাও হ'ল দুই দুৰ্বৃত্ত। মাত্ৰ 1 মিনিটৰ ভিতৰতে অতি কৌশলেৰে ব্যস্ত বেংকৰ পৰাই 1 লাখ টকা লৈ উধাও হ'ল ডকাইত। নগাঁও কামপুৰৰ দিলীপ কুমাৰ ডেকা নামৰ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰাই এইদৰে লুটি লৈ গ'ল কৰ্মচাৰীজনৰ গাঁঠিৰ ধন। মানুহ এটাই 20 টকামান 30 টকামান পেলাই দিলে। পেলাই দিয়াৰ পিছতে মানুহজনে চোৱা নাই প্ৰথমতে, তাৰপিছতে গাত ধৰি পেলাই মানুহ এজনে ক'লে কি চোৱাচোন তেনেকৈ কৈছে আপোনাৰ পইচা পৰিছে। পইচা পৰোঁতে মানুহজনে এনেকৈ চাওঁতেনে এইপিনে ল'ৰা এটা ফিটিঙে হৈ আছে নেকি আগৰ পৰা নাজানো আৰু। তাৰপিছতে ল'ৰাটোৱে বেগটো টানি পেলাই লৈ গুচি গ'লগৈ। তাৰপিছতে চিকিউৰিটিটোক মানুহজনে আহি পেলাই কৈছে মোৰ বেগটো কি হ'ল কৈছে আপোনাৰ বেগটো কি হ'ল আমি কেনেকৈ জানিম এতিয়া, আপুনি চাওক তেনেকৈ কৈছে আৰু উল্টাই পেলাই ধমকিহে দিয়ে উলিয়াইহে দিছে, কৈছে আপোনালোকে ওলাই যাওক। চিচিটিভিত বন্দী ডকাইতি কাণ্ডৰ এই দৃশ্য দেখি এতিয়া শংকিত বেংকলৈ অহা প্ৰতিজন গ্ৰাহক। দিন দুপৰতে গুৱাহাটীত ভয়াৱহ ডকাইতি কাণ্ডৰ পাছত নগাঁৱত সংঘটিত আন এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড এতিয়া হতচকিত কৰি তুলিছে বেংকলৈ অহা প্ৰতিজন গ্ৰাহকক। কোন মুহূৰ্তত ডকাইতৰ টাৰ্গেট হয় বেংকলৈ অহা গ্ৰাহক তাৰো কোনো নিশ্চয়তা নাই, কাৰণ জনসাধাৰণক নিৰাপত্তা দিবলৈ এতিয়া অস্তিত্বহীন ৰাজ্যৰ আৰক্ষী। নগাঁৱৰ পৰা মানৱ বৰা, নিউজ লাইভ।